हेलो बंधुসকল কি খবৰ আশা কৰিছো সকলোৰে ভালে আছে মোৰ ভালে তো আজি মই আহিলো অলপ ফুৰিবৰ কাৰণে বহুত দিন ব্লগো বনোৱা নাই এফালে দেখিছে বৰফখিনি চাই সকলোৱে গম পাইছে চাগে ইমান বৰফ ক'ত আহিছো তো মই আজি আছো মানে অৰুণাচল মায়দিয়াত তামাম বৰফ ইমান ঠাণ্ডা নহয় মুখত মানে কথা ক'ব নোৱাৰি ইমান ঠাণ্ডা খাতৰা ঠাণ্ডা মানে মই এফালে আৰু দেখাই আছো বৰফ অকল মানে বৰফ ইয়াতে আজি বহুত মানুহ আহিছে বৰফ চাবৰ কাৰণে তামাম বৰফ এফালে চাওক মানুহবিলাক চাওক ইমান মানুহ নহয় পুৰা বৰফত খেলি আছে বৰফ চাৰিওফালে মানে অকল বৰফ তো গাইজ জোতা চাওক গোটেই পানী হৈ গ'ল বৰফ সোমাই মানে এইফালে লগতে কিবা এটা বনাইছে বোলে বৰফত বনাই আছো কিবা এটা বনাইছো বুলি কৈছে কি বনাইছে গম পোৱা নাই পাছতে গম পাম বনাই আছো কৈছে তো গাইজ ইয়াত আহিলে মানে পুৰা ভালকৈ জোতা পুৰা জেকেট পিন্ধি আহিলে মানে ইমান ঠাণ্ডা নহয় মই আগতে যোৱা নাই তো সেইকাৰণে গম পোৱা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম গৈ কিনে গম পালোঁ চাৰিওফালে অকল বৰফ মানে ইমান ওখত মানে নহয় একদম মাৰি একদম একেবাৰে পাহাৰটো মানে একেবাৰে ওপৰত মানে আছে মানে বৰফ ইমান ঠাণ্ডা আছিলে নহয় তাত মানুহবিলাক একদম মানে কেমেৰা মানে একদম কঁপি গৈছে মানে ঠাণ্ডাত একদম মানে কেমেৰা কৰিব নোৱাৰি মানে ইমান ঠাণ্ডা মানে কি ক'বি আৰু ইয়ালৈ গ'লেতো পাৰিলে মানুহে বিলাকে মানে যোনে যায় পাৰিলে একদম গাড়ীত যাব লাগে একদম কেমেৰা কপি গৈছে ইমান মানে ঠাণ্ডা নহয় তাত চাৰিওফালে মানে অকল মানে একদম কুঁৱলী মানে কুঁৱলী চাৰিওফালে মানে অকল কুঁৱলী একদম মানে পুৰা দিনৰ 2টা বাজিছে এতিয়া সময়টো 2টা বজাতেই মানে ইমান কুঁৱলী আন্ধাৰ মানে মায়দিয়াত ইমান ঠাণ্ডা একদম মানে তো বন্ধুসকল মানুহে ইয়াত বৰ বিশেষ তেনেকৈ একো নাই অকল মানে বৰফখিনিৰ কাৰণে অকল যায় বৰফখিনি চাবৰ কাৰণে অলপ মানে মইতো কি ক'ব একদম মানে যেতিয়া বৰফখিনি পাইছোগৈ নহয় একদম স্বৰ্গত পালে বুলি লিখা লাগিছে মানে এনেকুৱা ভাল লাগিছিলে নহয় তো সকলোৱে আহিব এবাৰ বহুত ভাল আছে জেগাটো কিন্তু বহুত ওখত যাওঁতে বহুত ৰিস্কি আহোঁতে মানে বহুত ৰিস্কি একদম মানে ৰাস্তাবিলাক একদম সৰু হয় পাহাৰৰ ওপৰত গতিকে যোনে নেকি যায় তাত একদম অলপ সাৱধানে ড্ৰাইভ কৰিব লাগে একদম লাহে চলাবলৈ টাৰ্ণিঙতো মানে প্ৰত্যেকটো টাৰ্ণিঙত মানে হৰ্ণ মাৰিবই লাগে এইফালৰ পৰা গাড়ী আহি থাকে দেখা নাপায়তো টাৰ্ণিঙতো মানে বহুত সাৱধানতা অৱলম্বন কৰি মানুহে যাব লাগে তাত এনেইতো ভাল আছে জেগাটো কিন্তু মানে বহুত ওখ হয় একদম ওপৰত মানে একদম ওপৰত মানে বৰফ আছে তো ঘৰবিলাক চাওক না একদম পুৰা মানে বৰফে ভৰ্তি মানে ছালবিলাক মানে পুৰা ভৰ্তি ৰাস্তা ঘাট মানে একেবাৰে চব ৰাস্তা মানে ভৰ্তি হেৰিয়ে বৰফ পৰি আছে মানে পুৰা একদম ঠাণ্ডাত আমাৰতো একদম কেমেৰা একদম কপি গৈছে হাতত ইমান ঠাণ্ডা ৰাম ফাৰ্ষ্ট টাইম মায়দিয়া আহিলোঁ ভাল লাগিলে আপোনালোকেও আহিব ইয়াত বহুত ভাল লাগে মানে ঠাণ্ডা বেছি কিন্তু দেই জেকেট পুৰা মানে জোতা পুৰা ওখ পিন্ধিব লাগে এইবিলাক ছালবিলাক চাওক না ঘৰবিলাকৰ একদম মানে বৰফে মানে পুৰা ভৰ্তি কাশ্মীৰ লিখে মানে তো বন্ধুসকল আমি মানে তাত বেছি দেৰি নাথাকিলোঁ যিহেতু ইমান ঠাণ্ডা নহয় বেছি দেৰি নাথাকিলোঁ ৰাস্তাবিলাক চাওক না গোটেই মানে একদম বৰফেৰে অকল ভৰ্তি মানে চাৰিওকাষে অকল বৰফ গোটেই ৰাস্তা কিমান কি 2-4 কিলোমিটাৰলৈকে 10 কিলোমিটাৰলৈকে মানে অকল বৰফেই পৰি আছে মানে ইমান ঠাণ্ডা নহয় কি কবি আৰু একদম মানে ইমান ঠাণ্ডা গোটেই ৰাস্তাবিলাক চাওক না একদম বৰফেৰে ভৰ্তি ইয়াত আহিব ভাল লাগে কিন্তু ভাল ধৰণে যাব লাগিব ড্ৰাইভিংটো একদম লাহে কৰিব লাগিব গাড়ীত গ'লে সুবিধা হয় মানে কি মানে ঠাণ্ডাটোৰ পৰা অলপ বাচিব পৰা যায় চাওক না একদম মানে চাইডৰ ফালে চাওকচোন গোটেই মানে বৰফ ৱাও তলফালে চালেতো একো মুনি নাপায় গোটেই কুঁৱলী মানে 2টা বজাতেই 1টা বজাতেই ইমান ঠাণ্ডা নহয় তাত মইতো কপি গৈছিলোঁ ৰয়িং পোৱাৰ পাছত অলপ ভাল লাগিছে যেতিয়া ৰয়িং টাউন পালোহি তেতিয়া তাৰ পৰা ওলাই আহি তেতিয়া অলপ ভাল লাগিছে তো বন্ধুসকল ইমানেই আছিলে ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই তো ইমানতে সামৰণি মাৰিছোঁ নেক্সট অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম বুলি আশা কৰিলোঁ